রাম হরিয়ে ওয়ে ও প্রভু রাম হরি বুদ্ধিগণর শরণত করুণামস মহাভারতর পদ করিব আর সেই পাণ্ডবর ওরাই সুযোগ্যর পরা ওয়াহি দুর্যোগ এ শকুনিৰ লগত দুয়োং কৰে আলো মামা অ পাণ্ডৱৰ যজ্ঞ যাই মই পালৈ অপ দিনে ৰাতি তাকে ভাবি মোৰ অদহিছে এ শকুনিয়ে বোলে ভাগিন ময়ো দুখ পাইছো আৰু সেইকাৰণে ভাগিন মই অব্যৱস্থা এতিয়া দুৰ্যোধনে কয় মামা কি ব্যৱস্থা ব্যৱস্থা এয়া চোৱা পাখা গুটি এইবাৰ পাখা খেলিম মই পাণ্ডৱৰ লগ ইন্দ্ৰপ্ৰস্থৰ সকলো ধন মই কৰিম হস্ত কথা শুনি দুৰ্যোধন আনন্দিত ধৃতৰাষ্ট্ৰৰ ওচৰে যায় অবুলিলাব পিতা দুৰ্যোধনে বলে পিতা কৰো নিবেদন অপাখা খেলি বাক পিতা মোৰ হইলা মন বলে পিতা Bye.
দুইটা রাসুই যজ্ঞ দেখি মোর মনে ভাব পাণ্ডবর শত্রুতা করা পাণ্ডবর শত্রুতা করা ও কথা শুনি ধৃতৰাষ্ট্ৰৰ আনন্দিত বিদুৰক মাতি আনি বিদুৰক মাতি আনি বিদুৰ বোপা দুৰ্যোধনে ক'লে আজি মোহৰ আগত পাখা খেলা পাতে বোলে পাণ্ডৱৰ লগত মিত্ৰতা হৈ সিহঁতে পাখা খেলিব সিহঁত মিলি গলে বোপা বৰ ভাল হ'ব নহয়নে বোপা তেতিয়া বিদুৰে কয় এইটো কথা কিন্তু মোৰ মনে নামানয় এই কথা কিন্তু মোৰ মনে নামানয় দাদা পাখা নেখেলিবা নেখেলিবা ও দাদা কওঁ মই তোমাৰ আগে ও দাদা পাখা খেলিব নালাগে ও পাখায়নৰ ফৰ্মূল ধ্বংস হয় জাতি কুল ও পৰস্পৰে দনহাই লাগে দাদা পাখা খেলিব নালাগে দাদা কমৰে তোমাৰ আগে দাদা পাখা খেলিব নালাগে দাদা পাখা খেলার ফল মই পাখা খেলার ফল মই পাখা খেলি কতজন পাখা খেলি কতজন তর্কাতর্কি করি তর্কাতর্কি করি কি কারণে কও পাখা খেলিব নালাগে দাদা তোমার আগে দাদা পাখা খেলিব নালাগে তথাপিতো দাদা মই ইন্দ্রপ্রস্থে পাণ্ডৱৰ আগে গৈ পাণ্ডৱৰ আগে গৈ এহি বুলি ভক্ত বিদুৰ ইন্দ্রপ্রস্থে পাণ্ডৱৰ আগে গৈ পাণ্ডৱৰ আগে গৈ যেতিয়া যুধিষ্ঠিৰে চাৰি ভাতৃক মাতি কয় ও আহাচোন আহা ভাইহঁত মোৰ কাষলৈ বিদুৰ খুৰাও আহি আছে আমাক দিবলৈ পাখা খেলিবলৈ বিদুৰ খুৰা আহি আছে আমাক
লন্ত দাদা নোযোৱাই ভাল হ'ব দাদা নোযোৱাই ভাল হ'ব পাখা খেলিবলৈ গ'লে কাজিয়া লাগিব দাদা কাজিয়া লাগিব যুধিষ্ঠিৰে বোলে বাপু যোৱাই ভাল হ'ব বাপু যোৱাই ভাল হ'ব জ্যেষ্ঠ পিতাৰ ঘালে নাপায় লংঘিব বাপু নাপায় লংঘিব আলোচনা কৰি পাছে ওলাল পঞ্চভাই ইদুৰ সংগে লৈ ইদুৰ সংগে লৈ অথিত ৰাষ্ট্ৰ গান্ধাৰী প্ৰণাম কৰিলা অভক্তি ভাৱে সকলোৱে ভক্তি ভাৱে সকলোৱে খেলৰ যত আয়োজন শকুনি কৰিলা নীতিমতে পাখা খেল আৰম্ভ হইলা নীতিমতে পাখা খেল আৰম্ভ হইলা তেতিয়া দুৰ্যোধনে উঠি কৈ পাখা খেলাৰ নিয়ম নীতি নাজানো মই আৰু সেইকাৰণে মোৰ হৈ খেলিব শকুনি মামাই তাৰ পিছত কোনে উঠি কৈ আমাৰ হৈ দাদা যুধিষ্ঠিৰে কৰক আসন গ্ৰহণ আৰু ইন্দ্ৰপ্ৰস্থৰ সৰ্বস্ব তেওঁক আমি কৰিলেও অৰ্পণ সভাসদ নমস্কাৰ সময়মতে পাখা খেল আৰম্ভ হল হস্তিনাপুৰত শকুনিয়ে খেলে পাখা ধৰ্মৰ লগত পাখা খেলে তাতে অন্ধই হস্তিনাপুৰত তেনেহলে সভাসদ এয়া মই পাখা গুটি হাতে তুলি ললো
এতিয়া ধৰ্মৰাজে সংখ্যাৰ ওপৰত ৰাখিব লাগে। যুধিষ্ঠিৰে বোলে মই এসংখ্যা ধৰিলো আৰু ইন্দ্ৰপ্ৰস্থৰ ধনৰত্নৰ ভাণ্ডাৰ হ'ব পণত ৰাখিলো। তেনেহ'লে শকুনিয়ে কয় এতিয়া চোৱা যাওক খেলত কি পৰিল। সেৱা কৰি শকুনিয়ে গুচাই দিলা সভাত ভাগিন ধৰ্মৰাজে ধৰা এক সংখ্যা খেলত দ্বিতীয়বাৰ শকুনিয়ে পাঠাগুটি লৈ এয়া দ্বিতীয়বাৰৰ বাবে পাঠাগুটি হাতত তুলি ললো মই। এতিয়া ধৰ্মৰাজে সংখ্যাৰ ওপৰত ৰাখিব লাগে। যুধিষ্ঠিৰে বোলে মই এসংখ্যা ধৰিলো আৰু ইন্দ্ৰপ্ৰস্থৰ ৰথ ৰথী হৈ হস্তি পণত ৰাখিলো। সেৱা কৰি শকুনিয়ে গুচাই দিলা ভাগিন চোৱাচোন চোৱা ধৰ্মৰাজে ধৰা এসংখ্যা খেলত। যুধিষ্ঠিৰ হাৰি গল সবেও দেখিলা সৰ্বহাৰা হল পাণ্ডৱ হাৰি গল খেলত হাৰি পঞ্চ ভাই হল নিৰূপ। হাঁহি হাঁহি শকুনিয়ে ধৰ্মৰাজ এখন মাত্ৰ খেল আছে, যদি ইচ্ছা কৰে এইবাৰ দ্ৰৌপদীক পণত দিব পাৰে। ঠিক নাই, অভাগ্য ফলে পাৰে যদি জিকি আহিব পূৰ্বত হৰা সকলো ধন পুনৰ ঘূৰাই পাব। তেনেহলে ধৰ্মৰাজ মই পাখাগুটি মাৰো। এয়া পাখাগুটি মই হাতে তুলি ললো। যুধিষ্ঠিৰে বোলে মই এইবাৰো এসংখ্যাই ধৰিলো। তেতিয়া শকুনিয়ে কয় তেনেহলে ঢাকন গুচাই চোৱা যাওক খেলত কি পৰিল। সেৱা কৰি শকুনিয়ে ঢাকন গুচাই দিলা। যুধিষ্ঠিৰ হাৰি আছে সবেও দেখিলা। চোৱা এইবাৰো খেলত ধৰ্মৰাজে ধৰা এসংখ্যা। কপালৰ নাযায় খংগ কান্দি আছে পঞ্চ ভাই সভাসদৰ মাত নাই নিশব্দ নীৰৱে আছে আৰু বাকী
শকুনিয়ে জানো নীরবতা ভঙ্গ কৰি শকুনিয়ে কয়, ভাগিন, ইন্দ্ৰপ্ৰস্থৰ সকলো ধন এতিয়া তোমাৰ হৈ গ'ল আৰু খেলত হাৰি পঞ্চভাইও তোমাৰ দাস হৈ ৰ'ল। এতিয়া ভাগিন, ইচ্ছা কৰিলে তুমি পঞ্চভাইক এৰি দিব আৰু নহ'লে ইচ্ছা কৰিলে সিহঁতক ৰাজভৰণ হুলুকাই দি দাস কৰিব। নহয়, মই কথাটোহে। আৰু ভাগিন, যিহেতু দ্ৰৌপদী পণত হাৰিছে, ইচ্ছা কৰিলে তুমি এৰি দিব আৰু নহ'লে তাইক দাসী কৰি আনি পঞ্চস্বামীৰ লগত বহুৱাব। নহয়, মই কথাটোহে। তেতিয়া দুৰ্যোধনে কয়, মামাৰ কথাত কোনেও মাত নামাতিব, আভৰণ হুলুকাই পঞ্চ পাণ্ডৱ বহাই ভাল হ'ব। অতে তীক্ষণে খুলি লন্ত সামান্য বস্ত্ৰ পিন্ধি দুৰ্যোধনে কয়, প্ৰতিকামী, ইন্দ্ৰপ্ৰস্থলৈ গৈ তই দ্ৰৌপদীক লৈ আহ। ভীষ্ম দ্ৰোণ সকলোৱে মৌন হৈ আচৰিত হৈ বিদুৰে দুৰ্যোধন, তই বহুত আগবাঢ়িলি, এতিয়া কিন্তু দুৰাই তই আগবাঢ়িবি। দুৰ্যোধন, ভৱিষ্যত তোৰ বিপদ হ'ব, ভৱিষ্যত তোৰ বিপদ হ'ব। পাঞ্চালীক তই সভাৰ মাজলৈ নানিবি। এতিয়া দুৰ্যোধনে কয়, বিদুৰ খুৰা, ৰামৰ অন্ন খাই তুমি ৰাৱণৰ গীত চাব নোৱাৰা যদি উঠি গুচি যোৱা। দুখন দেখিছো তোৰ মই আছে বৰ, ইন্দ্ৰপ্ৰস্থলৈ গৈ চুলিত ধৰি দ্ৰৌপদী চলি গল দুখান বাহু দুখাৰী, অসীম ওলাই গল যেন অহৰি বিচাৰি, চলি গল দুখান দুবাহু দুখাৰী। মহাক্ৰোধে যাই পাছে ইন্দ্ৰপ্ৰস্থ, চকু টকাই দ্ৰৌপদীৰ কাঁধে কুন্তি দেৱী আহি তাত বুজাব ধৰে। মাৰি কুন্তি দেৱীক হাতত ধৰি দ্ৰৌপদীক টানি লৈ কান্দি কান্দি দ্ৰৌপদীয়ে কান্দি কান্দি দ্ৰৌপদীয়ে এক অৱস্থ ৰজত চলা কেনেকৈ সভাৰ মাজত পণ্ডিত আছে, সভাৰ মাজত পণ্ডিত আছে।
আজোৰ পিজোৰ কৰা দেখি চুলি ধৰিয়া আছাৰ মাৰিলা সভাত বগৰাই দিলা অকান্দে দ্ৰৌপদীয়ে সৰবৰ সভাই অপঞ্চ স্বামী থাকোতে মোৰ কাৰো মুখত মাত বোল নাই কোনেও মোক নকৰে ভীষ্ম কৃপাচাৰ জং যেতিয়া দুৰ্যোধনে কয় দুখাখন দ্ৰৌপদীৰ আভৰণ খুলি দে দাসী ৰূপে পঞ্চস্বামীৰ সংগে বহক যায় দুখাখন নুকুবা লজ্জাৰী মোৰ উৰুত বহে যদি তাই ভাৰ্যা ৰূপে দ্ৰৌপদী গ্ৰহণ কৰিম মই কথা শুনি সকলোৱে মানিলা নম্ৰ সুৰে বিদুৰে ধৃতৰাষ্ট্ৰক কয় দাদা দুৰ্যোধনে কি কয় জানিলি তেতিয়া পাপিষ্ঠ দুখাখনে কি কৰিলে থাপ মাৰি দ্ৰৌপদীৰ চুলিত ধৰিলা লজ্জাৰী দ্ৰৌপদীৰ বস্ত্ৰ কাঢ়িলা আৰে মানে বস্ত্ৰ তথাপিলা কৃষ্ণ কুমৰী দেৱী হে প্ৰভু কৃষ্ণ তুমি ভকতৰ আর্তজনৰ লজ্জা প্ৰভু তাৰপিছত দুখাখনে পাৰে মানে পাপিষ্ঠ হৈ বস্ত্ৰ টানি আছে উলংগ নহয় দ্ৰৌপদী দেখিল অন্ত পাছে টানি টানি দুখাখন ভাগৰি পৰে হেন দেখি সৰ্বজনে তেতিয়া বিদুৰে ধৃতৰাষ্ট্ৰক কয় চা দাদা সভাৰ মাজত কি ঘটনা হ'ল দেখিলি সভাৰ মাজত দ্ৰৌপদী ব্যৱস্থা নহ'ল কিন্তু বস্ত্ৰই বস্ত্ৰ সভাৰ মাজত দম লাগি গ'ল কিয় জানো দাদা কিয় জানো স্বয়ং কৃষ্ণ যাৰ আচন্ত সহায় তাৰ শক্তি আছে তাক কৰে পৰাজয় তেতিয়া ধৃতৰাষ্ট্ৰই কয় মা পাঞ্চালী
বুজিলো বাছাহত তহত কৃষ্ণৰ ইচ্ছা কৰ তই ইচ্ছা কৰ তই তাকে দিম মই কান্দি কান্দি দ্ৰৌপদীয়ে ধৃতৰাষ্ট্ৰক কয় দ্ৰৌপদীয়ে বোলে পিতা চৰণ পিতা কৰণী পঞ্চস্বামীক মুক্তি কৰি দিয়ে পিতা